তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভাল। মই বৰ্তমান আছোঁ কনকা ভিলেজ ৰিজৰ্টত। ঢেকীয়াজুলিৰ পৰা অলপ সোমাব লাগে ভিতৰলৈ। একজেক্টলি লোকেশ্যনটো মই বিশেষভাৱে নাজানো, কাৰণ মই আজি ফাৰ্ষ্ট টাইম আহি আছোঁ। তো গোটেই ভিডিঅ'টো আপুনি শেষলৈকে চাওক, নিশ্চয় গম পাব ক'ৰ পৰা কেনেকৈ আহিলোঁ, আৰু গোটেইখিনি আপুনি পিছত দেখা পাব নিশ্চয়, কাৰণ ইমান ধুনীয়া এটা লোকেশ্যন। তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। কনকা ভিলেজ ৰিজৰ্ট, য'ত নেকি আজি গৈ আছোঁ। 1 নাইট ষ্টে প্ৰগ্ৰেম এটা আছে, তো সেইটো কাৰণে ৰেডি হৈছোঁ। ছাৰহঁত আহি আছে, অহাৰ পিছতে যামেই আৰু নিশ্চয়। তাৰ বাইক ৰেডি কৰিছোঁ, এই ছাৰহঁত আহিছোঁ। যিহেতুকে বাইকত মই অকলে আছিলোঁ, সেইকাৰণে ভিডিঅ' আৰু কৰা নহ'ল। ফাইনেলি আমি কনকা ভিলেজ ৰিজৰ্ট পালোহি। আমি গৈ আছোঁ খোজকাঢ়ি। এয়া ছাৰহঁত। গোপাল হাৰিয়া, গোপাল। এয়া ছাৰহঁত। এয়া ছাৰ। এতিয়া আপোনালোকে কনকা ভিলেজ ৰিজৰ্টখন এবাৰ চিনেমেটিক শ্বটত চাওক, কেনেকুৱা লাগে। ইমান ভাল লগা এটা পৰিৱেশ, সকলোফালে সেউজীয়া 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 আৰু কেৱল সেউজীয়া। আৰু যদি আপোনালোকে আহিব বিচাৰে ইয়ালৈ আপোনালোকে আহিব বিচাৰিছে বিশ্বনাথ চাৰিআলিৰ পৰা, তেনেহ'লে নিচেই ওচৰ হৈছে এতিয়া তেজপুৰৰ পৰা ঢেকীয়াজুলিৰ পৰা আপুনি কনকা ৰিজৰ্ট বেছি দূৰ নহয়। যিহেতুকে এতিয়া তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ মাজত মাত্ৰ 35 to 40 কিলোমিটাৰ হৈছে। আপোনালোকে আহি পেলাই মিছন চাৰিআলি পাব। মিছন চাৰিআলিৰ পিছত ঢেকীয়াজুলি ৰোড লৈ আপোনালোকে ঢেকীয়াজুলি মেইন টাউনত পাব। পোৱাৰ পিছত আপোনালোকে ৰাইট চাইডে যোনটো ৰাস্তা সোমাই গৈছে, ৰাস্তাটো সোমাই গৈ আপুনি প্ৰায় 25 কিলোমিটাৰ অহাৰ পিছত আপোনালোকে কনকা ভিলেজ ৰিজৰ্টখন আপোনালোকে পাব। আহিব সকলোৱে এবাৰ, বহুত ধুনীয়া ৰিজৰ্টখন এবাৰ চাই যাবহি। আৰু এতিয়া আমি লাহে লাহে ভিতৰলৈ সোমাই গৈ আছোঁ। আমি ফাইনেলি এয়া গেটৰ সন্মুখ পালোহি। এয়া দেখিছেনে, কনকা দা ভিলেজ ৰিজৰ্ট। ৱাও, কিমান ধুনীয়া এটা পৰিৱেশ। চাৰিটাৰ পৰা প্ৰগ্ৰাম আছে ন, প্ৰগ্ৰামবিলাক চাৰিয়া অকমান এনজয়। আমি এতিয়া ৰুমৰ ফালে গৈ আছোঁ, কাৰণ কাক কোনটো ৰুম দিছে আমি চাব লাগিব। ভিতৰলৈ সোমাই গৈ আছোঁ, চাওঁ কোনটো কাৰ ভাল লাগে। মানে একজেক্টলি ৰুমকেইটা আমি চামহে এতিয়া, কাৰণ আগতে বুকিং কৰিছিলে। এতিয়া ৰুমকেইটা চেক কৰোঁ কোনকেইটা লওঁ, তো সেইবাবে আমি ৰুমটো চাওঁ। আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ, ৰুমটো কেনেকুৱা চাওঁ। দেখাততো ঠিকেই থাকে আছে, ভালেই লাগিছে, কিন্তু ইয়াতকৈ বেটাৰ পাওঁ নেকি বেলেগ ফালে চাওঁ। আগতে চোৱাকেইটাতকৈ এতিয়া ঘৰকেইটা ফ্ৰণ্ট ছাইডৰ পৰা দেখাত বহুত ভাল লাগিছে। এইটো লোকেশ্যনটো এবাৰ চাওক, কিমান ধুনীয়া এটা পৰিৱেশ হৈ আছে। বহুত ধুনীয়া লাগিছে। ছাৰে কথা পাতি আছে বাইদেউজনীৰ লগত। বহুত ভাল লাগিছে এইটো লোকেশ্যন। এইটো ভিতৰ চাইডটো দেখাই আছোঁ। ৱাও, সেইকেইটাতকৈ নিশ্চয় ভাল আছে এইটো ৰুম। ছাৰে চাগে এইকেইটাই ঠিক কৰিব লাগে, মই গেছ কৰিছোঁ। এইকেইটা ৰুম ভাল আছে, পাৰফেক্ট। তিনিটাৰ কাৰণে পাৰফেক্ট হয়। সকলোকেইটা ঘৰ চোৱাৰ পিছত এতিয়া এই ঘৰটো ফাইনেলি আমাক দিলে। এই ৰুমটোৰ নাম হৈছে মানস, দেখিছে তো মানস হয়। আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। ৰুমকেইটা দেখাত সৰু লাগিলেও বহুত ধুনীয়া হয়, দেখিছে ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু এয়া গ্লাছত মই হয়, বহুত ভাল লাগিছে ৰুমকেইটা। যিহেতুকে বাথৰুমটো মেইন হয়, সেইকাৰণে আপোনালোকক দেখাই লওঁ বাথৰুমটো এবাৰ। ইমান ধুনীয়া এটা ক্লিন হৈ আছে। ইয়াতে আপুনি যদিও ভাত খাব বিচাৰে ভাত খাব পৰা, এনেকুৱা ধুনীয়া চফা হৈ আছে মানে। তো বহুত ধুনীয়া জেগা এটাত আহিছোঁ। যিহেতুকে আমাৰ 4টা বজাত প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব, তো সেইকাৰণে আমি ৰেডি হওঁ এতিয়া। যিহেতুকে আমাৰ 1 নাইট ষ্টে প্ৰগ্ৰেম হয়, ইয়াতে এখন মিটিঙো এৰেঞ্জ কৰা হৈছে, সেইবাবে আমি মিটিং ৰুমটো সজোৱা হৈছে। দেখিছে, সজাইছে ইমান ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ।
ইয়াতে সকলো ধৰণৰ গেম খেলিব পৰা যায় যদিও এই গেমটো মই খেলিব নাজানো তথাপিও এবাৰ ট্ৰাই কৰিছোঁ আৰু লগতে ইয়াতে আপোনালোকে জিপ লাইনিং কৰিব পাৰে লগতে বোটিং কৰিব পাৰে দেখিছে ইয়াৰ ওপৰেদি জিপ লাইন কৰিব পাৰে আৰু পানীত আপোনাৰ বোটিং কৰিব পাৰে গোটেইখিনি সুবিধা আছে লগতে ৱাটাৰফলৰ নিচিনা এটা বনাই থৈছে সৰুকৈ তো বহুত ধুনীয়া এটা পৰিৱেশ হৈছে আমি এতিয়া বৰ্তমান অফিচ ৰুমত আছোঁ আৰু ছাৰে এটা গেম খেলাৰ সুবিধা কৰি দিছে যিহেতুকে এনেকুৱা এটা গেম টাফ গেম হয় ইয়াতে কোনেও কোৱালিফাই হ'ব নোৱাৰিলে আমি গোটেই গেমটো খেলিলোঁ বাট কোৱালিফাই কোনো এজন নোলালে ইয়াতে এনেকুৱা এটা গেম খেলাইছে ছাৰৰ হাতৰ পৰা পানী বটলটো যেতিয়া এৰিব আমি ফ্ৰণ্ট ছাইডৰ পৰা আমি পানী বটলটো কেটচ কৰিব লাগে যিহেতুকে পানী বটলটো কেটচ কৰা ইমান সহজ নহয় যিহেতু তাত পানী আছে পানী নথকা হাতখন অলপ বেলেগ আছিলে বহুত টাফ গেম হয় এইটো সেইবাবে কোনো কোৱালিফাই কৰিব নোৱাৰে যিহেতুকে মোৰ মোবাইলত অলপ চাৰ্জ নাছিলে আৰু মিটিঙৰ ভিডিঅ' কৰা নহ'ল এতিয়া আমি ৰুমলৈ গৈ আছোঁ ড্ৰেছ চেঞ্জ কৰিবলৈ তাৰপিছত গালা ডিনাৰ বুলি আছে এটা প্ৰগ্ৰেম তো সেইটো ডিনাৰৰ প্ৰগ্ৰেম ৰাতি সেইকাৰণে এতিয়া ৰুমত আহি ড্ৰেছযোৰ চেঞ্জ কৰি লওঁ ড্ৰেছযোৰ চেঞ্জ কৰাৰ পিছত আকৌ ডিনাৰৰ প্ৰগ্ৰেমলৈ যাব লাগিব তো সেইটো কাৰণে আমি ড্ৰেছ আপটো চেঞ্জ কৰি লওঁ এতিয়া তাৰপিছত ডিনাৰৰ প্ৰগ্ৰেমটো আপোনালোকক নিশ্চয় দেখাম আৰু এতিয়া আমি ডিনাৰৰ প্ৰগ্ৰেমলৈ গৈ আছোঁ আৰু ড্ৰেছটো ইমান চেঞ্জ কৰা নহ'ল অকল চাৰ্টটো চেঞ্জ কৰিলোঁ জেকেটটো চেঞ্জ কৰিব নহ'ল ইমান ঠাণ্ডাও লগা নাই যিহেতুকে সেইবাবে আমি এতিয়া ডিনাৰৰ প্ৰগ্ৰেমলৈ গৈ আছোঁ ইয়াতে ৰাতিৰ ভিউটো বহুত ভাল লগা হৈ আছে এতিয়া বৰ্তমান আমাৰ গোটেই ষ্টাফ ইয়াতে বাহিৰতে বহি আছে জুই সেকি যিহেতুকে মোবাইলটো মই চাৰ্জ দিয়া নাছিলোঁ আৰু চাৰ্জ দিবলৈ টাইমো পোৱা নাছিলোঁ সেইবাবে ভিডিঅ'টো আৰু কণ্টিনিউ কৰা নহ'ল সেইবাবে ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ কাৰণ মোবাইলটো চাৰ্জ নাই সেইবাবে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব